যে আমি পঢ়াইপৰা কালীচৰণ এম ই স্কুল আপগ্ৰেডেশ্যন হৈছিল। ইয়াতে আমাৰ ইনভাইটেশ্যন থকাৰ কাৰণে আমি অপেনিং চেৰিমনিৰ কাৰণে আহিছিল। ইয়াতে খুব ভাল লাগিছিল। হয়, এইটোৱে পঢ়াইতলা এই কালীচৰণটো এল পি স্কুল আছিল। এল পি স্কুলৰ পৰা আমাৰ ডিপাৰ্টমেণ্টলৈ এইটো আপগ্ৰেডেশ্যন দিছে এম ই স্কুলত। এতিয়া এই নতুন এম ই স্কুলত এতিয়া এই ক্লাছ 6ৰ পৰা ক্লাছ 7লৈকে ক্লাছ 8লৈকে এডমিশ্যন পাইছোঁ আমি। এটা ক্লাছত হয় 5জন 6জন 10জন 12জন হৈছে। যিহেতু এই আমাৰ নাইবাৰিঙত এটা টিউটৰ স্কুল আছিল, এই টিউটৰ স্কুলটো ইয়াতে আমাৰ এমালগেমেশ্যন হৈ গৈছে। ইয়াৰ কাৰণে এইটো আমাৰ এই পঢ়াইতলা কালীচৰণ যিটো এম ই স্কুল, ইয়াতে আমি ষ্টুডেণ্টটো পাইছোঁ। আৰু আমি যে আশা কৰোঁ এইটো অহা দিনত ভালকৈ চলিব। যোৱা বছৰৰ এই স্কুলটো A+ আছিল, এই বছৰৰ A পাইছিল। আৰু অহা দিনত আমি A+ গুণোৎসৱত পাব বুলি আশা কৰোঁ। হয়, আমি ইয়াতে টিচাৰটো এতিয়া হয় 2জনহে আছে, কিন্তু আপগ্ৰেডেশ্যন হোৱাৰ লগে লগে আমাৰ হায়াৰ অথৰিটিৰ পৰা ডিপাৰ্টমেণ্টেলি আৰু নিশ্চয় টিচাৰ আৰু ইয়াতে দিব। আৰু হয়, আশা কৰোঁ ল'ৰা ছোৱালী এইখিনি কিবাটো আমি যথেষ্ট কিতাপ লাগে, কিতাপ দিছে। MDM আৰু এটেণ্ডেঞ্চ শিক্ষাটো এইটো ভালেই চলি আছোঁ। এইখিনি হয় যে আমি আজি অলপ অপেনিং চেৰিমনি এই আমাৰ স্বীকৃত বা আমাৰ ছিনিয়ৰ চিটিজেন আৰু গাঁৱত অপেনিং চেৰিমনি কৰিছিল। আশা কৰোঁ অহা দিনত এই স্কুলটো ভালে ভাল চলি নিশ্চয় আমাৰ ডিপাৰ্টমেণ্টেলি এইটো চাব। আমি আপগ্ৰেডেশ্যন কৰাটো আমিও জানো আৰু ডিপাৰ্টমেণ্টেলি আমাৰ হায়াৰ অথৰিটি জানে। যেতিয়া হায়াৰ অথৰিটি ডিছকাশ্যনত কিবা হ'ব নিশ্চয় টিচাৰো পাব আৰু বিল্ডিঙৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰো পাব। এতিয়া কোনোৰকম এইটো চলিব লাগিব 5 দিনৰ কাৰণে। নিশ্চয় স্কুলত ভাল হ'ব। এতিয়া হাই স্কুল আৰু কলেজ লেভেলত স্কুল থাকিলেহে আমাৰ এডুকেটেড মানুহ ওলায়। স্কুল থাকিলেহে আমি যিকোনো ইনষ্টিটিউট থাকিলেহে আমাৰ ইয়াতে এমপ্লয়ী আমি যিকোনো স্কিলত এংগেজ হ'ব পাৰোঁ। তেতিয়া আমি যে ইকনমিক চাইড মানে এৰিয়াটো আমি নিশ্চয় আমি এনভাইৰনমেণ্ট পৰিৱেশটো ভাল হৈ বুলি জানো। সেইকাৰণে আমাৰ খুব জৰুৰী। মই সেইকাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট হ'লেও হায়াৰ অথৰিটিতে আমাৰ এইটো এল পি স্কুলটো ব্লকত 4টা আপগ্ৰেডেশ্যন হৈছে আৰু 3টা হাই স্কুলত হৈছে। সেইকাৰণে মই ওপৰত যিটো অথৰিটি সিহঁতক ধন্যবাদ দিয়ে আজিৰ দিনত। হয়, আৰু আজিৰ দিনত এই কৰাইতাৰী এৰিয়াত যে খুব খুচিৰ দিন। যিহেতু আমি এল পি স্কুলহে আগত যিটো আমাৰ গাৰ্জেনবিলাক এই লোকেলবিলাক ইণ্টেলেকচুৱেলবিলাক ভাবি কিনি স্কুল ইষ্টাব্লিছ কৰাৰ টাইমত কিয়খন স্কুল লাগে আমাৰ ল'ৰা ছোৱালী ফিউচাৰত যিকোনো ইনষ্টিটিউট হওক কিবা স্কিল কাম কৰি এডুকেশ্যনৰ হওক বা কিবা বিজনেছে হওক বা চাকৰিয়ে হওক এইবিলাক আমি কৰি খাব পাৰোঁ। যিকোনো আমি বাচি থকা যিকোনো আমি এডুকেশ্যন টেকনিকটো ল'ব পাৰোঁ। সেইকাৰণে এই স্কুলটো ইষ্টাব্লিছ কৰিছিল। সেই সময়তো যেতিয়া বনাইছিল তেতিয়া ৰাইজেহে ইষ্টাব্লিছ কৰিছিল। এতিয়া আহি প্ৰভিন্সিয়েল এল পি স্কুল হোৱাৰ পিছত আৰু এতিয়া আহিছে আৰু আপগ্ৰেডেশ্যন এম ই স্কুল। মইতো ভাবোঁ যোৱা বছৰৰ এইটো আমি আলোচনা কৰাতে আমি অলপমান আলোচনা কৰোঁ ব্লকৰ ভিতৰতে CRC নহ'লে আমাৰ BRP আৰু টিচাৰসকলক কোন স্কুলটো কেনেকুৱা। যোৱা বছৰৰ এইটো A+ পাইছে, এইবাৰ A পাইছে, অহা বছৰত A+ পাব। মইতো ভাবোঁ খালি এইখিনি নহয়, এই স্কুলটো অহা দিনৰ আৰু মডেল স্কুল হওক। মডেল স্কুল এনেই নহয়, কিন্তু মডেল স্কুল হোৱাৰ গ'লে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এইটো A+টো সদায় পাই থাকিব লাগিব। আজিকালি এডুকেশ্যনত যি স্কুলটো ভাল এনৰলমেণ্ট আছে, যি স্কুলৰ পৰা ভালকৈ ৰিজাল্ট আহে, তেতিয়া গভৰ্ণমেণ্টৰো ইয়াতে অলপমান ফাইনেন্সিয়েল আমাৰ ছাপৰ্টটো দেখা পাওঁ। যিহেতু আপোনালোকে জানে 3বাৰ 4বাৰ বা 2বাৰ হ'লেও প্ৰাইভৰ হয় কিবাটো আমাৰ কোনো উৎসৱৰ ৰিজাল্টটো যদি A+ হয় তেতিয়া আমাৰ গুৱাহাটী 25,000 কৰি দিয়ে সেনেকৈ আৰু পিছত চেঞ্জ হ'ব পাৰে। খুচিৰ দিন ক'ব গ'লে যে এল পি স্কুলৰ পৰা এম ই স্কুলৰ আপডেশ্যন হোৱাটো আমাৰ ফিউচাৰৰ কাৰণে এই এৰিয়া এই অঞ্চলৰ এই গাঁৱৰ কাৰণে খুব আমাৰ জৰুৰী। যে আমাৰ হয় আমাৰ যে যিকোনো যে ডেভেলপমেণ্টটো আমাৰ শিক্ষাৰ কাৰণেহে, শিক্ষা আগবাঢ়িলেহে আমি আপগ্ৰেডেশ্যন হয়। ক'ব গ'লে আমি যে বহুত ইনস্পেকশ্যন কৰিও গম পাইছোঁ
যে এটা গাঁৱত বা এৰিয়াত এটা LP স্কুল বা ME স্কুলত দেখিলে গম পায় এই এৰিয়াৰ পৰিৱেশ কেনেকুৱা পৰিৱেশে একদমবাৰে LP স্কুল বা যিকোনো স্কুল এৰিয়াটো চেঞ্জ কৰি দিয়ে ইয়াতে হয় ইকনমিক সাইডৰো হওক যে এডুকেশ্যন সাইডৰে হে আৰু পলিটিকেল সাইড হওক LP স্কুল যদি ভাল থাকে এই গাঁৱত এৰিয়াটো সুন্দৰভাৱে আগবাঢ়িব পাৰিব কমিক স্কুল আৰু গাঁৱত সদায় মিলা মিছা থাকিব পৰাটো আমি দেখা পাওঁ কিন্তু এডুকেশ্যন যদি নাথাকে যেহেতু আমি এডুকেশ্যনটো LP স্কুলৰ পৰা আমি বেচিকটো আমি জানিব লগা হয় পৰা ভালকৈ পঢ়ে তেতিয়াহে ME স্কুলত ভাল হ'ব যদি ME স্কুলত ভাল হ'ব তেতিয়া হাই স্কুল আৰু কলেজ লেভেলত স্কুল থাকিলেহে আমাৰ এডুকেটেড মানুহ ওলায় স্কুল থাকিলেহে আমি যিকোনো ইনষ্টিটিউট থাকিলেহে আমাৰ ইয়াতে এমপ্লয়ী আমি যিকোনো স্কিলত এংগেজ হ'ব পাৰোঁ তেতিয়া আমি যে ইকনমিক সাইড মানে এৰিয়াটো আমি নিশ্চয় আমি এনভাইৰনমেণ্ট পৰিৱেশটো ভাল হয় বুলি জানো সেইকাৰণে আমাৰ খুব জৰুৰী মই সেইকাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট হ'লেও হায়াৰ অথৰিটিতে আমাৰ এইটো LP স্কুলটো ব্লকত 4টা আপগ্ৰেডেশ্যন হৈছে আৰু 3টা হাই স্কুলৰ হৈছে সেইকাৰণে মই ওপৰত যিটো অথৰিটি সিহঁতক ধন্যবাদ দিওঁ আজিৰ দিনত হয় আৰু আজিৰ দিনত এই কৰাইথাৰী এৰিয়াৰ যে খুব খুচিৰ দিন যিহেতু আমি LP স্কুলহে আগত যিটো আমাৰ গাৰ্জেনবিলাক এই লোকেলবিলাক ইণ্টেলেকচুৱেলবিলাক ভাবি কিনি স্কুল ইষ্টাব্লিছ কৰাৰ টাইমত কিয়খন স্কুল লাগে আমাৰ ল'ৰা ছোৱালী ফিউচাৰত যিকোনো স্কিল হওক কিবা স্কিল কাম কৰি এডুকেশ্যনত হওক বা কিবা বিজনেছে হওক বা চাকৰিয়ে হওক এইবিলাক আমি কৰি খাব পাৰোঁ যিকোনো আমি বাচি থকা যিকোনো আমি এডুকেশ্যন টেকনিকটো ল'ব পাৰোঁ সেইকাৰণে এই স্কুলটো ইষ্টাব্লিছ কৰিছিল সেই সময়তো যেতিয়া বনাই তেতিয়া ৰাইজে ইষ্টাব্লিছ কৰিছিল এতিয়া আহি প্ৰভিন্সিয়েল LP স্কুল হোৱাৰ পিছত আৰু এতিয়া আহিছে আৰু আপগ্ৰেডেশ্যন ME স্কুল মইতো ভাবোঁ যোৱা বছৰৰ এইটো আমি আলোচনা কৰাতে আমি অলপমান আলোচনা কৰোঁ ব্লগৰ ভিতৰতে CRC নহ'লে আমাৰ BRP আৰু শিক্ষাৰ্থীসকলক কোন স্কুলটো কেনেকুৱা যোৱা বছৰৰ এইটো A+ পাইছে এইবাৰ A পাইছে অহা বছৰত A+ পাব মইতো ভাবোঁ খালি এইখিনি নহয় এই স্কুলটো অহা দিনৰ আৰু মডেল স্কুল হওক মডেল স্কুল এনেই নহয় কিন্তু মডেল স্কুল হোৱাৰ গ'লে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এইটো A+টো সদায় পাই থাকিব লাগিব আজিকালি এডুকেশ্যনত যি স্কুলটো ভাল এনৰলমেণ্ট আছে যি স্কুলত পৰা ভালকৈ ৰিজাল্ট আহে তেতিয়া গভৰ্ণমেণ্টৰো ইয়াতে অলপমান ফাইনেন্সিয়েল আমাৰ ছাপৰ্টটো দেখা পাওঁ যেহেতু আপোনালোকে জানে 3বাৰ 4বাৰ বা 2বাৰ হ'লেও প্ৰাইভৰ হয় কিবাটো আমাৰ কোনো উৎসৱত ৰিজাল্টটো যদি A+ হয় তেতিয়া আমাৰ গুৱাহাটী 25,000 কৰি দিয়ে এনেকৈ আৰু পিছত চেঞ্জ হ'ব পাৰে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো এনে নাহে এই ৰিজাল্টৰ ওপৰত আৰু আমি যেতিয়া কোনো উৎসৱ থাকে এই টাইমত এই কোনো উৎসৱত যদি এক্সটাৰ্নেলে ভালকৈ লিখি চব বস্তু তেনেহ'লে তাতে ইউটাইজৰ সোমাইখিনি পৰা মডেল সেইটো অনুযায়ী হয় আশা কৰোঁ অহা দিনত আৰু আপগ্ৰেডেশ্যন হওক কিন্তু